নমস্কাৰ, মই বন্দিতা বৰুৱা। কালি প্ৰকৃত ঘটনাটো হৈছিল কি সকলোৱে জানিব বিচাৰি আছে, সেইটোকে মই এই ভিডিঅ'ৰ যোগেদি আপোনালোক ক'বলৈ ওলাইছোঁ। কালি আমাৰ অনুষ্ঠান আছিল ভোগপুৰ ভৱানীপুৰত। কালি ঘটনাটোৰ বাবে আপোনালোকৰ ওচৰত আমি খুবেই লজ্জিত। এক অনাকাংক্ষিত সময় পালোঁ আমি কালি। গীতৰ অনুষ্ঠান এক সুন্দৰভাৱে আৰম্ভ হৈছিল আমাৰ, আৰু তাত থকা ৰাইজৰ সঁহাৰিও সুন্দৰ আছিল। ইমান শান্তভাৱে আমাৰ গীতখিনি শুনি আছিল। প্ৰায় 1.5 ঘণ্টামান সময় আমি অনুষ্ঠান পৰিৱেশন কৰিলোঁ। কৰি থকাৰ পিছত গীতৰ যেতিয়া শেষ পৰ্যায়ত আমি যেতিয়া উপনীত হওঁ, মই দেউতাক এটা ছিগনেল দিওঁ। সেই ছিগনেল অনুসৰি দেউতাই কি কৰিলে, বিহু কমিটিখনৰ ওচৰলৈ আমাৰ এজন দাদা থাকে, সেই দাদাজনক লগত লৈ তেওঁ বিহু কমিটিৰ অফিচলৈ গ'ল পাবলগীয়া ধনখিনি আদায় কৰিবলৈ। যেতিয়া বিহু কমিটিখনৰ ওচৰলৈ গ'ল, তেওঁলোকে 10-12জন তাত 10-12জন সদস্য আছিলে। তেওঁলোকে দেউতাক পইচাখিনি দিলে। দেউতাই পইচাখিনি দাদাজনক হিচাপ কৰিবলৈ দিলে, আৰু দাদাজনে হিচাপ কৰি পালে 55,000 টকা। আমাৰ চুক্তি হৈছিল 65,000 টকাত। চুক্তি আৰু আগধন হিচাপে দিছিল তেওঁলোকে 1,000 টকা। যেতিয়া দাদাজনে দেউতাক ক'লে যে 55,000 টকাহে আছে, তেতিয়া দেউতাই কমিটিক প্ৰশ্ন কৰিলে বাকীখিনি ধন। তেতিয়া কমিটিয়ে প্ৰশ্নৰ উত্তৰত ক'লে যে এইখিনি আমাৰ যিহেতু এটা মন্দিৰ আছে, সেই মন্দিৰটোৰ বাবে সাহাৰ্য বিচাৰিছোঁ। দেউতাৰ তেতিয়া অকণমান আচৰিত যেন লাগিল। দেউতাই তেওঁলোকক ক'লে, বিহু কমিটিৰ সদস্যসকলক ক'লে যে আমাৰ 7জন বাদ্যযন্ত্ৰ বজোৱা লোক আছে, গাড়ী 3খন, মুঠ 15জন মানুহ থাকে। এইখিনি টকাৰে অকণমান মিলোৱাটো অসম্ভৱ কথা। এই কথাখিনিক লৈ তেওঁলোকৰ মাজত অকণমান তৰ্ক বিতৰ্ক হ'ল। তৰ্ক বিতৰ্ক হোৱাৰ পাছত তেওঁলোকে 4,000 টকা দেউতাক দি দিলে। আগধনৰ পৰা 1,000 টকা লৈ আগধন 1,000, সেই 4,000 মিলাই মুঠ হ'ল 60,000 টকা। 60,000 টকাহে আমাক দিলে। দিয়াৰ পাছত বাকী 5,000 টকা দিবলৈ তেখেতসকলে অমান্তি হ'ল। যিহেতু দেউতাক 10-12জন মানুহে আগুৰি আছিল, সেইহেতুকে তাত একো হুলস্থুল নহওক বুলিয়ে তাৰ পৰা আঁতৰি আহি হ'ব দিয়ক বুলি আঁতৰি আহিল। আঁতৰি অহাৰ পাছত মঞ্চত যিহেতু মই গীত পৰিৱেশন কৰি আছিলোঁ, সেই সময়ত গীত পৰিৱেশন কৰি থকাৰ মাজত মই বিহুখিনি পৰিৱেশন কৰি আছিলোঁ। বিহু পৰিৱেশন কৰাৰ মাজত এনাউন্সমেণ্ট এটা শুনিছোঁ যে বন্দিতা আৰু প্ৰাপ্তিয়ে অকণমান ৰেষ্ট লওক, অন্য এজন গায়ক, অন্য এজন শিল্পীয়ে তাত গীত পৰিৱেশন কৰিব। এই কথাখিনি আমি একদম অৱগত হোৱা নাছিলোঁ। আমাক কমিটিও জনোৱা নাছিলে যে তাত কোনোবাই গীত পৰিৱেশন কৰিব, কোনোবা শিল্পীয়ে তাত গীত পৰিৱেশন কৰিব। সেইটোকে আমি ঠিক আছে, আমি অকণমান ৰ'লোঁ। এই কথাখিনি আহি তাৰ বিহু কমিটি অফিচৰ পৰা আহি দেউতাই কথাখিনি মোক অৱগত কৰালে। অৱগত কৰাৰ পাছত মোৰ অকণমান বেয়া লাগিল। বেয়া লগাৰ পাছত মোৰ ফালৰ পৰা বাদ্যযন্ত্ৰ দাদাসকলক মই ষ্টপ দিবলৈ ক'লোঁ। মোৰ ফালৰ পৰা ষ্টপ দিবলৈ ক'লোঁ। তেওঁলোকেও ৰৈ দিলে। ইতিমধ্যে মই গম পাইছোঁ যে কিবা এটা ঘটনা ঘটিবলৈ গৈ আছে। তাৰ পাছত যেতিয়া আমি কথাখিনি আলোচনা কৰি আছোঁ, মই দেউতা, মা আৰু বহুত কেইজন ব্যক্তি আছিলে। যেতিয়া কথাখিনি আলোচনা কৰি আছিলোঁ, তাত কমিটিৰ এজনে আহি আমাৰ লগত তৰ্ক কৰাত আৰম্ভ কৰি দিলে। ঠিকে আছে সেইখিনিলৈকে। তেওঁ তাৰপিছত কি কৰিলে, হাতত মাইক লৈ সুৰামত্ত হৈ ৰাইজৰ আগত মঞ্চত চিঞৰি কথা ক'বলৈ আৰম্ভ কৰিলে। মই ইমানবাৰ তেওঁক মাইকটো খুজি থকাৰ পিছতো তেখেতে মোক প্ৰকৃততে হৈছিল কি, ঘটনাটো ৰাইজক অৱগত কৰাব লাগিব,
সেই কথাখিনি মোক ক'বলৈ নিদিলে। আমাক ৰাইজৰ আগত ভুলকৈ প্ৰমাণিত কৰিলে। আচলতে তেওঁলোকে গম নাপালে আচলতে দুই পক্ষৰ মাজত আচলতে হৈছিল কি। তেওঁ চিঞৰি চিঞৰি কৈছে ইহঁতক টকাহে লাগে, দুটাহে গান গাবলৈ কৈছোঁ, গান গাবই লাগিব, ইহঁতে ৰাতিপুৱালৈ গান গাব লাগিব বুলি ক'লে। অপ্ৰীতিকৰ পৰিৱেশ এটা সৃষ্টি হৈ গ'ল। তাৰপিছত তেওঁ কি কৰিলে, তহঁতক টকাহে লাগে, টকা জেপৰ পৰা টকা উলিয়ালে, তহঁতে টকা ল, সেনেকৈ বুলি আমাক ক'লে। মই ইমানবাৰ মাইকটো বিচাৰিলোঁ যে কি হৈছে মই কথাটো আপোনালোকক কৈ দিওঁ, নাই, তেওঁ মাইকটো নিদিলে, আমাক কথা ক'বই নিদিলে। তাৰপিছত তৰ্ক বিতৰ্ক চলি থাকিল অলপ পৰ তৰ্ক বিতৰ্ক চলি থকাৰ মাজত তেওঁলোকে যিহেতু গীতৰ অনুৰোধ কৰিছিলে, সেই গীত গাবলৈ আমি পুনৰ মান্তি হ'লোঁ। বাদ্যযন্ত্ৰ দাদাসকল যিহেতু সামৰিছিলে তেওঁলোকৰ বাদ্যখিনি। তাৰপাছত কি হ'ল, তেওঁলোকে আকৌ ফিটিং কৰিলে। ফিটিং কৰাৰ পাছত আমি আকৌ গীত গাবলৈ মান্তি হ'লোঁ। আকৌ ধুনীয়াকৈ অনুষ্ঠান আকৌ পুনৰাই আৰম্ভ কৰি দিলোঁ। দুটা গীত গাই অনুষ্ঠানখন সামৰণি কৰিবলৈ লৈছোঁ। কমিটিৰ সদস্যই গম পাইছে যে মই মাইকত কিবা ক'ম, সেইটোকে তেওঁ মই কোৱাৰ আগতেই তেওঁ ক'বলৈ আৰম্ভ কৰিলে। মোক কথাখিনি ক'বলৈ নিদিলে। যিখিনি কথা মই আচলতে ৰাইজক ক'ম বুলি ভাবিছিলোঁ, সেই কথাখিনি আচলতে তেওঁলোকে ক'বই নিদিলে। মই কথাখিনি পিছত পাহৰি থাকিলোঁ, মই কোৱা নহ'ল। শেষত মই ক্ষমা খুজিলোঁ। তেওঁলোকেও এনেকুৱা এটা অপ্ৰীতিকৰ পৰিস্থিতি মই কেতিয়াও কোনো এখন মঞ্চতে পোৱা নাছিলোঁ। কেতিয়াবা কোনোবা মঞ্চত কেতিয়াবা কিবা চাউণ্ডৰ খেলিমেলি কিবা তেনেকুৱা থাকি যায়, কিন্তু কালি সঁচাকৈ বহুত দুখ লগা অৱস্থা হৈছিলে কালি। সেইখিনি কৈয়ে গুচি আহিলোঁ ৰাইজৰ। আৰু যিটো আমাক পাবলগীয়া আমাৰ যিটো ৫,০০০ টকাটো আছিলে, সেই ৫,০০০ টকাটো মই মন্দিৰৰ নামত দান দিলোঁ বুলি কৈ থৈ আহি মই গাড়ীত বহিলোঁ। তাৰ পাছত বহুতে কৈ আছে যে তোমালোকে ইমান ডাঙৰ ছিংগাৰ নহয়। মানিছোঁ, আমি সঁচাকৈ ডাঙৰ ছিংগাৰ নহয়, কিন্তু ৰাইজে আমাক ভাল পাইছে, আপোনালোকে ইমানখিনি মৰম দিছে, আশীৰ্বাদ কৰিছে, অসমবাসীৰ ৰাইজে ইমানখিনি মৰম, ইমানখিনি আশীৰ্বাদ কৰিছে। সেইটোকে অনুষ্ঠানখনত আমি অনুষ্ঠানভাগী কৰিবলৈ ওলাইছোঁ। আমি কেতিয়াও নিবিচাৰোঁ যে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হওক, কোনেও নিবিচাৰে। বিহু কমিটি এখনে কিমান কষ্ট কৰি, কিমান কষ্টেৰে এখন অনুষ্ঠান চলাই আমি জানো। তাত যদি এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, ভাবক কেনেকুৱা লাগে। সেইটোকে কওঁ যে আমি ডাঙৰ ছিংগাৰ নহয়। এতিয়াও কোনোবাই যদি আমাক উৎসাহ দিয়ে, বহুতে উৎসাহ দি থাকে, তাত আমি কওঁ যে আমি মাথো চেষ্টাহে কৰি আছোঁ আমি দুয়োগৰাকীয়ে। আৰু তেওঁলোকে ক'ব নোৱাৰে যে অনুষ্ঠানৰ, আৰু বহুতে কৈছে দুটা গান গাই দিলেনো কি হয়। তেওঁলোকে ক'ব নোৱাৰে যে অনুষ্ঠানখনত আমি তৰ্ক বিতৰ্ক হৈ যোৱাৰ পিছতো গীত পৰিৱেশন কৰা নাই। তাত থকা ৰাইজে সাক্ষী আছে, আমি ধুনীয়াকৈ গীত পৰিৱেশন কৰিছোঁ। শেষত এইটোৱে ক'ব বিচাৰিছোঁ যে অসমবাসী ৰাইজে আমাক ইমানখিনি মৰম দিছে, ইমানখিনি আশীৰ্বাদ কৰিছে, কোনেও যাতে ভুল বুজি নাথাকে। আপোনালোকৰ আশীৰ্বাদৰ বাবেই দুয়োগৰাকী ইমানখিনি পৰ্যায় আহি পাইছোঁ, আৰু বহুত আগবাঢ়িবলৈ বাকী আছে। ভুল শুদ্ধ আপোনালোকৰ আগত এৰি দিলোঁ, কোন ভুল কোন শুদ্ধ আপোনালোকক আগবঢ়াই দিলোঁ। আপোনালোকে বিচাৰ কৰিব। এইখিনি কৈয়ে মই আজি ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।